तुझे भूल जाना जाना मुमकिन नहीं, तुझे भूल जाना जाना मुमकिन नहीं, तू याद न आए ऐसा कोई दिन नहीं, तू याद न आए ऐसा कोई दिन नहीं। কি হলো ইমানতে ফালি আছ? কি কবি ও গজেন, জীৱনত সব ভাল পাবি, সব ভাল পাবি, কিন্তু ছোৱালী কেতিয়াও ভাল নাপাবি। এইবোৰ এইবোৰ সব মায়া, এইবোৰ সব মায়া, সব টোপনি নিচিনা। যেতিয়া সাৰ পাওঁ তেতিয়া আমাৰ একো নাথাকে। তোকে আকৌ ঠগি দিলে নে এজনীয়ে? কি হ'ল, একো নকৰি যে তই? সঁচা কি জান, পেটত পৰি ঢকা খোৱাতকৈ ধাবাত গৈ মাল খোৱাই ভাল। কেছটো এবাৰ নগেন যেন পাওঁ। গজেন, কেছটো এবাৰ নগেন নহয়, একদম চিৰিয়াছ। মোৰ আজিকালি প্ৰেমৰ নামত একদম মানে ঘিণ লগা হৈছেগৈ। প্ৰেম নকৰোঁ লাইফত প্ৰেম নকৰোঁ। মই একদম কাণত হৈছোঁ লাইফত। মই কেতিয়াও প্ৰেম নকৰোঁ, একদম কাণত হৈছোঁ। নকৰোঁ প্ৰেম মই। এই গাড়ীখন অলপ লাহে লাহে চলে, ইমান জোৰে নচলাবি, ভয় লাগিছে আমাৰ। মোৰতো ভয় লগা নাই, তহঁতৰ কেনেকৈ ভয় লাগিছে? অলপ লাহে লাহে চলা, ঐ ভয় লাগিছে। ঐ, এক দুপিকে মুৰ্গী দুই দুপিকে মছলা চব থাক তাৰ মানে। এনেও মগজটো গৰম হৈছে, বেছি কৈ নাথাকিবি দেই তহঁত দুটাই। মনে থাক। আৰে তই মনত থাক না, মই চম্ভালি ল'ম, তই মনত থাক। আৰু তহঁতি এটা প্ৰেম চেম বাদ দে। তহঁতি যদি কিবা এটা মোৰ মনটো ভাল লগা বিচাৰে, তহঁতি কিবা এটা গাই শুনা না। ভাল কিবা জোক এটা মাৰ, কিবা এটা তহঁতি গাই শুনা। মই কিবা এটা গাইছো ৰ, তই একদম বেলেগ ভাল লাগি তই শুনি পিনি ৰ। কল এবিধ ফল, বন্ধু তুমি যদি ইমান পইচা তেনে তোমাৰ লাইফত হ'বই গণ্ডগোল। ভাল কিবা এটা ভাল, এই ফাল্টু বস্তু কিয় শুনাই আছ? মই কৈছো প্ৰেমো নুশুনি বেলেগ কিয় ভাল তাৰ ভাল। আছে মোৰ মাইণ্ডত বৰ ধুনীয়া এটা বস্তু আছে, তই শুনি একদম পাগলা হৈ যাবি। শুনা আছো ৰ, অলপ কমেডি কম হ'বনে বাৰু? ক খিৰিকীৰে বাহিৰলৈ চালো, তেতিয়া ৰাস্তাত কোনো নাছিল। পিছত যেতিয়া ৰাস্তালৈ গৈ চালো, তেতিয়া খিৰিকীত কোনো নাছিল। মই কিবা এটা কোৱা নেকি? মই মজা মাত্ৰ মই এলাইনে কমাও। তই ক কিবা এটা। বাবু, তুমি যিমানেই প্ৰেমৰ নপৰা, কলিজা সদায় মাংস বেপাৰীহে দিব পাৰে। মই তোৰ এইবোৰ কথা মোৰ নকৰি, মই তো গম পাইছ নে? ঐ আগলৈ চা, এই গাড়ী এক্সিডেণ্ট হৈ যাবে, আগলৈ চা। তোৰ দেখোন মুখখন মই পটাকে ফুলি যায় আজিকালি। মই কি বেলনি, মোৰ মুখত ফুলি যায় ফটাফট। পাবি ৰ জেগাত পাবলৈ দে। পিছে আমি ক'ত গৈ আছো? আজি আমি লং জাৰ্ণি গৈ আছো, লং জাৰ্ণি। মোক লং জাৰ্ণি লগা নাই, মোক দুখৰ জাৰ্ণি নিচিনা লাগিছে। ঐ টেপটো গান এটাকে লগাব, একদম বৰ লাগিছো। মই লগাইছো ৰ, মই দিবিলো গানটো। কাম আহা লগাইছে বন্ধ কৰি দেখো। তোৰো সদায় মুখত দেখোন কমেডি আহে, গান আহে। আজি কি নতুন ভালকে গাবই পোৱা নাই। ভাল কিবা এটা তেতিয়া মানে মনটো ভাল লাগিছে। তাকে ভাবি আছো মনত একো অহাই নাই। কি আছো ৰ, অকণ ৱেইট কৰ দেই, ভাবি আছো। দিন জ্বলে ৰাতি জ্বলে, ঘৰত যদি নতুন কিবা এটা বস্তু আনো, চালা ওচৰ চুবুৰীয়ে জ্বলে। মূৰ্খ, সেইবোৰ চকু চৰহা বুলি কয়। তাকে মইতো সেইটোৱে কৈছো গানটো গাই পিনি। এতিয়া অলপ মোৰ ফালৰ পৰা শুন হা। কবিয়ে কৈছে পত্নী আৰু বাইক যিমানে পুৰণা হয়, সিমানে চাউণ্ডটো বাঢ়ি যায়। কবি মানে কবিৰ সিং নেকি? আৰে নহয়, মই কবিৰ কথা কৈছো, কবি মানে লিখক। এবাৰ কি হয় জানো, এবাৰ সৰু ল'ৰা এটা বৰষুণত তিতি পিনি গৈ আছিলে হা, আৰু মই গৈ পিনি সুধিলোঁ, ভাইটি তুমি তিতিলা নেকি? তাৰপৰা ল'ৰাটোৱে কি কয় জানো, ল'ৰাটোৱে কৈছে নহয় মই তিতিলা নহয়, মই তিতিলা ভায়েকহে। পিছে এতিয়া মই তাক কি ক'ম? তই তাৰপিছত কি কৰিলি? আৰে মইনো কি ক'ম, মই তাক দি দিলো ছাতিটো, আৰু মই বৰষুণত তিতি গুচি আহিলো। আমাক এই কৰোণাতে একদম মাথা গৰম কৰি দিছে জানানে? কৰোণাটো বেয়া বস্তু, কিন্তু দেই যাৰ হয় সি বুজি পায়, আৰু যাৰ নহয় সিও বুজি আছে। কৰোণা ভাইৰাছে বহুত অহংকাৰী, বহুত। ইয়াক যদি তই বাহিৰত গৈ বিচাৰি না ন, তোৰ ঘৰত পৰিলেও নাহি, জান নাই? এবাৰ এটা মস্ত
ইণ্টাৰেষ্টিং এটা কথা ক'ম, ভালকে তহঁতি মন দি শুনিবি দেই, ভালকে ভালকে একদম কাণ খুলি শুনিবি। এবাৰ গাৰ্লফ্ৰেণ্ডে বয়ফ্ৰেণ্ডক সুধিলে, মোলৈ মনত পৰিলে তুমি কি কৰা? তাৰপাছত বয়ফ্ৰেণ্ডে ক'লে, তোমাৰ পচন্দৰ চকলেট খাওঁ মই। অঁ ঠিক আছে। তাৰপাছত গাৰ্লফ্ৰেণ্ডে আকৌ বয়ফ্ৰেণ্ডক সুধিলে যে আৰু তুমি মোলৈ মনত পৰিলে তুমি কি খোৱা? তাৰপৰা গাৰ্লফ্ৰেণ্ডে কি কৰে জানো? গাৰ্লফ্ৰেণ্ডে ক'লে, মই তোমাৰ মন পচন্দৰ শিখৰ খাওঁ, শিখৰ। এইবাৰ মই ক'ম দেই, এইবাৰ মই ক'ম হা। তোৰ আছে মোৰ আছে, মোৰ আছে তোৰ নাই, কি ক? ঐ কথা এটা হ'ল নহয়, তহঁতক মই কোৱা নাই বহুত দেৰি পৰা। কি হ'ল জানো? কি হ'লো? চালা গাড়ী ব্ৰেক ফেইল হৈ গ'ল ন, চালা ব্ৰেক ৰখা নাই। তহঁতি যে মোক সুধিছে ইমান স্পীডত কিয় গৈ আছ? চালা তেতিয়াৰ পৰাই চালা গাড়ী ৰখাই নাই, চালা ব্ৰেকে লগা নাই। কি কৰো এতিয়া ক? আমি এতিয়া মৰি যাম দেখোন। জীয়াই থাকিব মন আছে যদি এই ফাল্টু জোকছবিলাক বন্ধ কৰ আৰু গাড়ীৰ পৰা জাপ মাৰি দে সোনকালে গোটেইকেইটাই। তই কি জাপ নেমাৰো নেকি? আৰে মই কি চুপা মাৰিম নেকি? মই কি উৰি যাম নেকি? মোৰ জাপ মাৰিব লাগিব। আৰে ব্ৰেক নাই, মাৰ গাড়ীৰ পৰা জাপ মাৰ সোনকালে, যদি যাম চালা মন আছে। ঐ আগত মই এটা পুখুৰী দিছোঁ, সেই পুখুৰীতে গ'লে গাড়ীখন ভৰাই থাকি যা সোনকালে, কমচে কম অলপ বাচিমতো আমি। বন্ধুসকল, আমাৰতো গাড়ী ব্ৰেক নাই, কিন্তু আপোনাৰ গাড়ী ব্ৰেক আছে। যদি ভাল লাগিলে ভিডিঅ'টো চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক। ছাবস্ক্ৰাইব কৰাটো একদম ফ্ৰী হয়, গম পাইছেনে? ফ্ৰী। তহঁতি ক। ফ্ৰী ফ্ৰী ছাবস্ক্ৰাইব কৰা একেবাৰে ফ্ৰী হয়, ফ্ৰী হয়। ছাবস্ক্ৰাইব কৰি যাব, লাইক মাৰি যাব, শ্বেয়াৰ কৰিব, আৰু যদি কিবা সুধিবলগীয়া আছে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ। আকৌ লগ পাম শুনো এনেকুৱা এটা ভিডিঅ'ত। একফালে চা, হেণ্ডেল বহুত হ'ল। বাই দোস্ত, মই গাড়ীটো ভৰাই দিমগৈ পুখুৰীত, কাৰণ আমাৰ গাড়ী ব্ৰেক ফেইল হৈ গৈছে। বাই বাই।